কমন জিলোৱা হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ। ৰাস্তাত বাবু বাবু বুলি মাতি আছে। মই বোলো কোনে মাতিছেনো চাওঁচোন। গৈ দেখিছোঁ মাছৰ বেপাৰীয়ে মাতি আছে যে ই মাছ খাই ভাল পায়, যেতিয়া ইয়াক মাছ এটা দিবই লাগিব, এনেকুৱা আৰু মনৰ ভাৱ। তাৰপিছত গৈ দেখিছোঁ যে চেনিপুঠি মাছ, চেনিপুঠি একে 900 গ্ৰাম ওজন। বোলো নাই, ইয়াক আজি লোৱা যাব আৰু ইয়াক আজি বজোৱা যাব। কিবা কিবি টেঙা চেঙা দি বনাম, তাকে কেনেকৈনো বনাওঁ চাওঁগৈ ব'লকচোন বাৰু, আহক। একদম ধুনীয়া জীয়া মাছ এইটো। তে বনোৱা ষ্টাৰ্ট কৰি দিওঁ আৰু নে কি? ঢেকীয়া আৰু কঁঠালগুটিৰে মাছটো বনাম বুলি ভাবিছোঁ। ধুনীয়াকৈ কঁঠালগুটিখিনি সিজাই ল'লোঁ আৰু ঢেকীয়াখিনি কাটি ল'লোঁ। বিলাহী দিয়াহেঁতেনতো খুবেই স্পেচিয়েল আছিল, কিন্তু বিলাহী নাপালোঁ। দুখন দোকানত গ'লোঁ, বিলাহী নাপালোঁ। আৰু এনেকৈয়ে কাটি কৰি ল'লোঁ আৰু এইপিনে মাছখিনি ভাজি লৈছোঁ। মাছখিনি খুব ৰঙাকৈ ভাজা নাই, মানে এটা ধুনীয়া জোখত ভাজিছোঁ। বেছি ৰঙাকৈ ভাজিলে তৰকাৰীখনলৈ মাছৰ টেষ্টটো অলপ কম যায়, গতিকে অলপ তৰকাৰী বনালে মাছটো অলপ কমাই ভাজিব লাগে। বেছি কমো নহয়, অলপ কম ভাজিলে টেষ্টটো ভাল হয় উতলিলে। আৰু এয়া মাছখিনি ভাজি ল'লোঁ, এতিয়া তৰকাৰীটো বনাম। তাকে আমাৰ আকৌ শহা দুটা আছে, আজি সিহঁত দুটাক গা ধুৱাই দিলোঁ। ইয়াত ঠাণ্ডাত কঁপি আছে, খুব লেতেৰা হৈছিল, সেইকাৰণে গাটো ধুৱাই দিলোঁ। আৰু টেবুলৰ ওপৰত উঠাই থৈছোঁ যাতে জাপ মাৰি ক'লৈকো নামি নাযায়, নহ'লে ধূলি হৈ যাবতো। তেলত মিঠি গুটিখিনি দিয়া হ'ল। এতিয়া মিঠি গুটিখিনি অলপ গৰম হ'ব দিছোঁ। আৰু তাৰ পৰা গোটেই বস্তুখিনি দি দিছোঁ। ঢেকীয়া, কঁঠালগুটি গোটেইখিনি একেলগে দি দিছোঁ। দি পেলাই এতিয়া অলপ ভাজিম। এতিয়া হালধি আৰু নিমখ দুইখিনি দিলোঁ, দি লৈ অলপ ভাজি আছোঁ। ধুনীয়াকৈ ভাজি হোৱাত এতিয়া পানী দিছোঁ। কঁঠালগুটি সিজোৱা পানীখিনিয়ে দিছোঁ, কাৰণ সেইখিনি বৰ ভাল পানী লৈছিলোঁ, ফিল্টাৰৰ পানীয়ে দিছিলোঁ। সেইকাৰণে সেইখিনি পানীকে দিছোঁ আৰু যাতে টেষ্টটোও আহিব। অলপ ঢাকোন লগাই দিছোঁ। এতিয়া তৰকাৰীখিনিত ভজা মাছখিনি দি দিছোঁ আৰু অলপ উতলাম। আৰু এতিয়া তৰকাৰীখন হৈ উঠাত পূৰা নেমু দিছোঁ, একদম পূৰা একফাল দিছোঁ, একদম চকচকীয়া টেঙা খাম আৰু। ফাইনেলি মাছৰ টেঙাখন ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো কেনে পালে জনাব, আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।